হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো ভালেই। তো থাম্বনেইলটো চাই গম পাইছেই আজি কিহৰ ওপৰত ভিডিঅ'টো বনিব গৈ আছে। তো আজি আমাৰ ডাঙৰ বা এজনী সৰু ছোৱালীজনীৰ বাৰ্থডে আছে। আজি 8 বছৰ সম্পূৰ্ণ হ'ব। সেইটো কাৰণে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। সকলোৱে লাষ্টলৈকে চাই থাকিব। এতিয়া বৰ্তমান মই ওলাই লওঁগৈ দেই, গা চা ধুই কাপোৰ চাপোৰ পিন্ধি আকৌ লগ পাইছোঁ ডাইৰেক্ট বাৰ্থডে ঘৰত লগ পাইছোঁ। চ' গাইজ ফাইনেলি গা চা ধুই হৈ গ'ল। এতিয়া ওলাইছোঁ বাইহঁতৰ ঘৰলৈ যাবলৈ। এইয়া গিফ্ট চিফ্ট লৈ লৈছোঁ, একেবাৰে তাত গৈ গিফ্ট দেখিব দেই। বাইহঁতৰ ঘৰ পাই গ'লোহি, কিন্তু এইখিনিতে এটা কথা হৈ গ'ল কি, যোনজনী ছোৱালীৰ বাৰ্থডে আছে সৰু ভাগিনজনী, তাই এতিয়া ঘৰতে নাই, স্কুল গৈছে পৰীক্ষা দিবলৈ। আহিলে মানেহে বাকী চব হ'ব আৰু। চ' এতিয়া বাইহঁতৰ ঘৰ পাই গ'লোহি ন। এতিয়া অলপ চলপ সিহঁতি কিবা কিবি কৰিলেই, চাই লওক কি কৰিলে। কি মানে নোৱা এইবিলাক আৰু হেপী বাৰ্থডে বুলি লিখি আছে, এইটো লগালে। তাৰপিছত আৰু বেলুন দুটামান এনেই আঁৰি থৈ দিছে আৰু ৰাতি ফুলাই মেলি। কি কৰিম নকৰিম বুলি ভাবি পিছফালে চালোগৈ গাহৰি পোৱালিকেইটাকে। এটা নহয় দেই, দুটা আছে। এটা বগা, এটা এইটো আৰু আগত দেখুৱাটো ক'লা হয়। এইটো অলপ চাইনিজ টাইপৰ হয়, চাই লওক, ৰাছিয়ান। তাৰ পৰা বাহঁতি চব্জি তব্জি কাটি আছে আৰু ৰঙালাও পিঁয়াজ গুচাই আছে, আলু পচলা ভাজি বনাব, সেইটো কাৰণে পচলাও কুটি আছে। এইফালে পটল আছে থৈ দিয়া, আৰু এনেকৈ আৰু আলু চালু কুটি আছে আৰু ভাত খুৱাবতো যিহেতু। তাৰ পৰা আকৌ ভিনদেউৰ লগত কেক আনিব গ'লোঁ টাউনলৈ। গৈ আছোঁ বৰ্তমান অলপ দূৰতে, বেছি দূৰ নহয় বাৰু টাউনখন আমাৰ ঘৰৰ পৰা। চ' ফাইনেলি পাই গ'লোঁ, যোনজনী মানুহৰ ঘৰত কেকটো বনাবলৈ অৰ্ডাৰ দিছিলে ন, সেইজনী। কিন্তু ইয়াত ৰখি আছোঁহে বৰ্তমান। আকৌ এইটো হয়নে নহয় সন্দেহে হৈছে ঘৰটো। তাৰপৰা আকৌ ক'লে যে এইটো নহয় বুলি, সেই মুখে মুখে থকা ঘৰটোহে হয় বোলে। আকৌ তালৈ যাবলগীয়া হ'ল। গলতিছে মিষ্টা। এয়া দেখিছে আৰু বেলেগ এটা ঘৰত হৈছিলে আৰু বেলেগ এটা ৰখি আছিলে। এতিয়া গম পাইছোঁ এইটো ঘৰ হয় বুলি। ইমান 600 টকা কৈছিলোঁ। 650 হ'ব বাৰু। হ'ব তাৰ অকণমান এনেকৈ কমাই দিয়া হয় বাৰু। যাওঁ যাম বাৰু পিছফালে। ফাইনেলি কেকটো লৈ আনিলোঁ, কিন্তু বাৰ্থডে গাৰ্লে নাই অহা এতিয়ালৈকে। এতিয়া বেলুন ফুলাই আছোঁ বৰ্তমান। ফুটিলে যে একদম ঝিং কৰি যাবগৈ মোৰ বুকু চুকু। ये डांगर माने ना हम लोग अच्छा थोड़ी मान ना कर लिया है। अब कौन ना क्या क्या बोला तूने? नहीं पहले क्या बोला? चल फुटिबो बोले अभी ऐसे अब ना चल चलो जाके इलाज करो। ओके तो गाइस, আপোনালোকৰ ঘৰত যদি ফেন নাই ইমান গৰম দিনত, তেতিয়াহ'লে বেলুন এটা ফুলাই ল'ব আৰু এনেকৈ পাৰিব আৰু বহুত ঠাণ্ডা লাগে। চ' ফাইনেলি বেলুন চেলুন ফুলাই হৈ গ'ল। বৰ্তমান আকৌ এতিয়া লগাব লাগিব ৰছী বান্ধি বান্ধি। তাৰপিছত আকৌ দেখাই আছোঁ দেই কেনেকুৱা হয়। বাৰ্থডে গাৰ্ল কি কৰে কোৱা কই মমখিনি কোৱা ক হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে
ভাইটি কেক খাব মন নাই নেকি তো বাপ বুলিয়ে খুৱাই মিছা তো বাপ বুলিয়ে খুৱাই তাই বাৰ্থডে তোৰ বাৰ্থডে নহয় নহয় জলদি খুৱাই দে আকৌ মোক খোৱা বুলি কথা আছো ক বান্ধৱী ডাঙৰ বান্ধৱী চিৰা পায়স আৰু কেক চাহৰ লগত লেবেয়াতে মাৰিব লাগিব এই আৰু মানে আমি গছৰ তলত বহি আছিলোঁ তো বহুত গৰম লাগিছিলে সেইটো কাৰণে বাহিৰতে খাই দিলোঁ আৰু চাহটো দেই এইফালে দেখিছে আৰু খৰি ফালি আছে ভিনীয়ে মানে খৰিটো অলপ কমটি হৈ গৈছে সেইটো কাৰণে খৰি ফালি আছে বৰ্তমান তেতিয়াহে খানাটো খাব পাম মানে আমি জুই জ্বলাইছে এতিয়া চৌপাতি থৈ দিছে দেই চাউল তাউল নাই নাই আনাচোন ইমান দেৰিলৈকে মাছ কেঁচাকে আছে গৰম কেনেকুৱা লাগিছে ঘামৰ পানীয়ে মাছে মিক্স কৰি দিয়া হৈছে দেখিছে আৰু এইবিলাক কিবা কিবি বনাই আছে সৰিয়হ মাছ ফ্ৰাই এয়া পাপৰ আৰু এয়া এতিয়া আমি তাত দিম তাত বনাই থকা হৈছে কাঠৰ বস্তু উপবনৰ কাইক মিক্স আছে এইয়া চাওঁতে চাওঁতে বহুত দেৰি মূৰতে ভাতটো পাইছোঁ আৰু দেই গাইছ খাই লওঁ এইয়া চব্জি বুলি ক'লে ৰঙালাও তাৰপিছত আলু আৰু পটল তাৰপিছত পনীৰ ভাজি তাৰপিছত বেঙেনা আৰু মাছৰ মাথা এইবিলাক মানে মাছৰ পেটু চেটু ভাজি কৰিছিলে আৰু তাৰপিছত আকৌ এক্সট্ৰাকৈ মাছে আৰু সৰিয়হ দেখিছিলেই তাৰপিছত আছিলে আকৌ পাপৰ বাদাম আৰু সৰিয়হ ভাজি এইয়া খাই আছোঁ আৰু পূৰা এইয়া বাৰ্থডে গালৰ লগৰ ভাত খালা নাই কি শাক মাংস ভাজি এইটো ভাইটিয়ে নামটো কৈ দে তো পলাইছে চা ইমান লাজ কৰিছ যে পগলা হ'লেতো ভাং খাই ল'লে হেনো 80 বাৰ্থডে আজি আছিলে এয়া বাবলি আকৌ বাবলি আহা আকৌ গিফ্টটো পালা নাই কি দিলো ইমান হাঁহি উঠিছে নেকি তোৰ নামটো কৈ দিছ নাই জলদি তাৰপিছত আৰু এতিয়া খেলি আছে সিহঁতি এতিয়া চ' ফাইনেলি ময়ো ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ এতিয়া বাৰ্থডে পাৰ্টি খতমেই হৈছেগৈ আৰু লাহেকৈ তো ইমানখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই টাটা এতিয়া ঘৰলৈ যাব লাগে